নমস্কাৰ আসাম নিউজ টুডেৰ দৰ্শকসকলক মই এইখিনিতে স্বাগতম জনাইছো সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এইখিনি খবৰ পোৱাৰ বাবে আপোনালোকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব লগতে ভিডিঅটোত এটা লাইক কৰি শেয়াৰ কৰি পেলাই আমাক উৎসাহিত কৰিবলৈ নেপাহৰিব অসমত ইয়াতকৈ ডাঙৰ উচ্ছেদ আহি আছে হয় বন্ধু-বান্ধৱীসকল আৰু ডাঙৰ উচ্ছেদ আহি আছে আৰু এই উচ্ছেদসমূহ কেতিয়া আৰম্ভ হ'ব ক'ত আৰম্ভ হ'ব সবিশেষ জনাইছো ভিডিঅটো শেষলৈকে চাই থাকিব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হিমন্ত চৰকাৰে চলাব বুলডোজাৰ উচ্ছেদৰ ক্ষেত্ৰত নো কম্প্ৰমাইজ বুলি কয় হিমন্ত বিশ্ব শৰ্মাই বনাঞ্চল বেদখল কোনোপধ্যেই মানি লোৱা নহ'ব এইবাৰ উচ্ছেদ চলিব ওৰাঙৰ সংৰক্ষিত বনাঞ্চল সম্পূৰ্ণ বেদখল মুক্ত কৰা হ'ব গোৱালপাৰা হনাই ৰূপাই অভয়াৰণ্যত চলিব বুলডোজাৰ এইবাৰ টাৰ্গেটত কৰিমগঞ্জ বঙাইগাঁও আৰু কোকৰাঝাৰ কোনো সংখ্যাগুৰু সংখ্যালঘু বুলি কথা নাই মাটি বেদখল কৰিলে চলিব এই উচ্ছেদ অভিযান ভূমিহীন খিলঞ্জীয়াক দিয়া হ'ব সংস্থাপন হয় বন্ধু-বান্ধৱীসকল যিসকল খিলঞ্জীয়াৰ ভূমি নাই তেওঁলোকক সংস্থাপন দিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে ভূমিৰ ব্যৱস্থা কৰা হ'ব কিন্তু সংৰক্ষিত বনাঞ্চলত থাকিব নোৱাৰিব তো বন্ধু-বান্ধৱীসকল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ভূমিৰ ব্যৱস্থা কৰা হ'ব যিসকল খিলঞ্জীয়া আছে তেওঁলোকৰ বাবে কিন্তু যিখিনি সংৰক্ষিত বনাঞ্চল তাতে থাকিব নোৱাৰিব এই সন্দৰ্ভত আপোনালোকৰ মন্তব্য কি ভিডিঅটোৰ কমেণ্টত জনাবলৈ নেপাহৰিব আগবাঢ়িছো পৰৱৰ্তী খবৰটোলৈ আজিৰ পৰৱৰ্তী বিগ ব্ৰেকিং নিউজটো হৈছে দল ত্যাগ কৰি বিজেপিলৈ অহাৰ বাবে চৰকাৰে ঘৰ ভাঙিলে নেকি পূৰ্বৰ দল ত্যাগ কৰি বিজেপিলৈ অহাৰ বাবে চৰকাৰে ভাঙিলে নেকি তেওঁলোকৰ ঘৰ কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ অহাৰ উপহাৰ বুলডোজাৰ নেকি এই বুলি প্ৰশ্ন কৰে উচ্ছেদিতসকলে আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি ত্যাগ কৰি বিজেপিলৈ অহাৰ বাবে চৰকাৰে ভাঙিলে নেকি এই ঘৰ উচ্ছেদস্থলীত দুগৰাকী মহিলাৰ দুটা বিস্ফোৰক মন্তব্য পূৰ্বৰ দল ত্যাগ কৰি বিজেপিলৈ অহাৰ বাবে চৰকাৰে ভাঙিলে নেকি তেওঁলোকৰ ঘৰ শিলহাকৰ উচ্ছেদস্থলীত দুগৰাকী মহিলাৰ দুটা বিস্ফোৰক মন্তব্য হয় বন্ধু-বান্ধৱীসকল এই মহিলা দুগৰাকীয়ে যি বিস্ফোৰক মন্তব্য কৰিলে তাৰ ওপৰত আপোনালোকৰ মন্তব্য কি ভিডিঅটোৰ কমেণ্টত জনাবলৈ নেপাহৰিব আগবাঢ়িছো পৰৱৰ্তী খবৰটোলৈ গো মাংস খাওঁ মন্তব্যৰে বিজেপিৰ ৰাজ্যিক সভাপতিৰ শোচনীয় পৰাজয় মেঘালয় নিৰ্বাচনত আশানুৰূপ প্ৰদৰ্শনত ব্যৰ্থ হ'ল বিজেপি দলটোৰ খোদ ৰাজ্যিক সভাপতিগৰাকীয়ে শোচনীয়ভাৱে পৰাস্ত হ'ল ইউনাইটেড ডেমক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী পল লিংডৰ হাতত মেঘালয় বিজেপিৰ সভাপতি আৰ্নেষ্ট মাউৰীয়ে লাভ কৰিছে মাত্ৰ ৩,৭৭১টা ভোট বিজেপিৰ শীৰ্ষ নেতাগৰাকী থাকে তৃতীয় স্থানত ইফালে লিংডোৱে ৭,৯১৭টা ভোট লাভ কৰি এনপিপিৰ প্ৰাৰ্থী মহেন্দ্ৰ ৰাবচাঙক পৰাস্ত কৰে ৰাবচাঙে লাভ কৰে ৪,৪৩২টা ভোট উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টিৰ নেতাগৰাকীয়ে ৰাজ্যখনত গোমাংস খোৱাৰ ক্ষেত্ৰত কোনো বাধা নাই বুলি উল্লেখ কৰি তেওঁ নিজেও গোমাংস ভক্ষণ কৰে বুলি মন্তব্যই ৰাজ্যজুৰি বিশেষ চৰ্চিত হৈছিল দেশৰ নিৰ্বাচন আয়ুক্ত নিযুক্তিক লৈ কঠোৰ এইবাৰ উচ্চতম ন্যায়ালয় আৰু নিৰ্বাচন আয়ুক্ত নিযুক্তি কাৰ্যবাহীৰ পৰা হস্তক্ষেপ কৰাৰ বাবে গুৰুত্বপূৰ্ণ ৰায় অন্যথা এনেদৰে থাকিলে দেশত গণতন্ত্ৰ ধ্বংস হ'ব বুলি মনোপোষণ দেশৰ নিৰ্বাচন আয়ুক্ত নিযুক্তিক লৈ কঠোৰ উচ্চতম ন্যায়ালয় নিৰ্বাচন আয়ুক্ত নিযুক্তিক কাৰ্যবাহী হস্তক্ষেপৰ পৰা মুক্ত কৰাৰ বাবে গুৰুত্বপূৰ্ণ ৰায় দেশৰ প্ৰধানমন্ত্ৰী মুখ্য ন্যায়াধীশ আৰু লোকসভাৰ বিৰোধী দলৰ নেতাক লৈ গঠিত হ'ব কমিটি এই কমিটিৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতিয়ে দিব নিযুক্তি নিৰ্বাচন প্ৰক্ৰিয়াত স্বচ্ছতা আৰু নিৰপেক্ষতা নিশ্চিত কৰাৰ বাবে এই পদক্ষেপ নিৰ্বাচন আয়োগ হৈছে এক সাংবিধানিক সংস্থা অনুচ্ছেদ ৩২৪ অনুসৰি নিৰ্বাচন আয়োগ মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্তৰে গঠিত নিৰ্বাচন আয়ুক্তৰ পদটো নিৰপেক্ষ কৰি ৰখাৰ স্বাৰ্থত এই বৃহৎ পদক্ষেপ অন্যথা এনেদৰে থাকিলে দেশত গণতন্ত্ৰ ধ্বংস হ'ব বুলি মত পোষণ এই পদক্ষেপক আদৰণি জনাইছে বিৰোধী কংগ্ৰেছ আপ আৰু আছাউদ্দিন ওৱাইচিয়ে আৰু তাৰ পাছতে চাংমাক সমৰ্থনৰ কথা অকলে বিজেপিৰ ত্ৰিপুৰা আৰু নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ পিছত কোন দলৰ নেতৃত্বত চৰকাৰ হ'ব তাৰ ছবিখন স্পষ্ট হৈ পৰিছে কিন্তু মেঘালয়ত কোন দলে সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই এনে পৰিস্থিতিত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বিজেপিক চৰকাৰৰ অংশীদাৰ হোৱাৰ প্ৰস্তাৱ দিছে প্ৰাপ্ত খবৰ অনুসৰি কনৰাড চাংমাই গৃহমন্ত্ৰী অমিত শ্বাহক ফোন কৰি চৰকাৰ গঠনৰ বাবে তেওঁলোকৰ সমৰ্থন বিচাৰে কনৰাড চাংমাৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ কথা বতৰা কিছু সময়ৰ পাছতে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি জেপি নাড্ডাই মেঘালয় বিজেপি ৰাজ্যিক গোটক এনপিপিক সমৰ্থন কৰিবলৈ নিৰ্দেশ দিয়ে তো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টোত এইখিনি খবৰে আছিলে যদি ভিডিঅ'টো ইনফৰমেশ্যনেল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু নিজৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ খবৰ নিত পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব ধন্যবাদ